কি কাপলাবাৰী চকত মোৰ যিটো দোকান আছে, দোকানৰ সন্মুখত এখন ব্ৰইলাৰ দোকান আছে। থাকিলে মোৰ ভাগিন হয়। হ'লে মানে কি হ'ল, চোৰ এটা তাৰমানে আজি এনেকুৱা হৈছে, 3টা দোকানত অলৰেডি আগত চোৰ কৰি লাষ্ট মোমেণ্টত এতিয়া মোৰ তাত তেনেকুৱা হ'ল, মানে ভাগিনৰ দোকানত তেনেকুৱা হ'ল। মোৰ বাহিৰত CCTV আছিলে। CCTV থকাৰ পাছত মই গোটেইখিনি ফুটেজখিনি চাই ল'লোঁ। চাই লোৱাৰ পাছত গোটেইখিনি যিটো ঘটনা মানে সেইখিনি চাই তেনেকৈ আমি বিচাৰাৰ পাছত মানে কি হ'ল, আমি সেই চোৰজনক মানে পাই গ'লোঁ, মানে ছেম ড্ৰেছ সেইখিনি পাই লৈ ধৰি আনি আমি পুলিচক গতালোঁ। পুলিচক গতোৱাৰ পাছত আপোনাৰ এতিয়া আৰু পুলিচে থানাই আৰু 3টা মোবাইল পাইছে। সেই হিচাপত 3টা মোবাইল তাৰ ভৰিত বান্ধা আছিলে লং পেণ্টৰ ভিতৰত। সেইখিনি আমাক অফিচাৰে জনোৱা মতে আমি এইখিনিয়ে মানে জানিলোঁ। আৰু ব্ৰইলাৰ দোকানত মানে পইচাৰ কেছত যিখিনি আছিলে মানে মোনাটোৰ সৈতে গোটেইখিনি লৈ গৈছে। তাত 10,500 টকা আছিলে। আৰু তাৰ পকেটৰ পৰা আমি তাৰ পাছত অলপ দেৰিকৈ আমি 1910 টকা আমি উদ্ধাৰ কৰিছোঁ পকেটৰ পৰা। আগতে চুৰি কৰি আহিছে। আৰু মোৰ তাত যেতিয়া মানে CCTV ধৰাত পৰিলে, বাকী 3জনে মোৰ দোকানলৈকে গৈ মোক ক'লে যে এনে তেনে ঘটনা, আমাৰ মোবাইল হেৰাইছে দোকানৰ পৰা। সেই মোবাইলখিনি অলৰেডি থানাত পোৱা গৈছে। হয়, থানাত পোৱা গৈছে, দলাল থানাত পোৱা গৈছে।